গাইজ মোৰ নাম নবদালে মোৰ সেকেন্ড ব্লগলৈ তোমালোকক ৱেলকাম জনাইছোঁ আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ বলক আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব তাৰপিছত বেল আইকনটো দবাই দিব বলক জিয়াজ চালোঁ যে মায়ে হালধি সিজাই আছে এইটো চাব পাৰে গাইজ জিয়াজ হালধি সিজাই আছে পাপাই হালধি গুচাই আছে তাৰপিছত তাত আৰু গাইজ চাব পাৰে আমাৰ পাপাই হালধি কাটি আছে আৰু গাইজ মই ভাতটো খাই ল'ম তোমালোকেও ভাতটো খাই লোৱা আৰু গাইজ আজি বনাইছে আৰু লাই শাক আৰু মাছ বনাইছে আৰু ভাত আমি খাই লওঁ গাইজ ভাত ফাইনেলি গাইজ মই ভাতটো খালোঁহি এতিয়া মই কাপোৰবিলাক ধুই লওঁ তো গাইজ সেই কাপোৰবিলাক ধুব লাগে কিবা আছে মই লগা নাই এই পানতে গাইজ ঢালি দিম আৰু মই চোলাকেইটা ধুই লওঁ ফাইনেলি আমি কাপোৰবিলাক ধুই দিলোঁ আৰু গাইজ ইয়াত হালধি সিজাই আছে কটাৰীটো আনি লওঁ আমি কটাৰীটো দি লওঁ গাইজ হালধি কাটিব বোলে এইটোলে চাব পাৰে এইটো আমাৰ পাই হালধি কাটি আছে আৰু গাইজ মই এতিয়া ধান চাব যাওঁ অলপ তাতে লগ পাম আৰু গাইজ আমি চাইকেলটো লৈ লওঁ আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব বাৰু গাইজ ধানটোত একো সোমোৱা নাই ডাইৰেক্ট ঘৰতে লগ পাম বলক আৰু গাইজ ফাইনেলি আমি ঘৰলৈ আহি পাই গ'লোঁ আৰু গাইজ মোৰ তাত আছে 20 টকা এইকাৰণে মেগী 4 পেটি কিনি আনো দোকানৰ পৰা তেতিয়ালৈকে দোকানত লগ পাম বলক আমি গাইজ দোকানৰ পৰা মেগীটো লৈ লওঁ আৰু গাইজ দোকানৰ পৰা মেগী লৈ আনিলোঁ এতিয়া মেগীটো বনাই লওঁ বলক গাইজ এতিয়া গাইজ আমি গেছটো জ্বলাই লওঁ এতিয়া আমি গাইজ কেৰাহীটো লগাই দিওঁ এতিয়া আমি মেগীকেইটা ফালি লওঁ এতিয়া আমি তেলটো দি দিওঁ গাইজ আমি গাইজ মেগীকেইটা দি দিম এতিয়া গাইজ আমি পানীটো দি দিওঁ পানী বেছি নিদিওঁচোন অকণমানে দি লওঁ এতিয়া আমি মছলাটো লগাই দিওঁ গাইজ ইয়াত মছলাটো লগাই দিওঁ আৰু কেট মছলা বাছ চাল আৰু গাইজ মেগীত দিবলৈ ধনিয়া পাত অকণমান উঘালি লওঁ আৰু গাইজ আমি ধনিয়া পাত অলপ উঘালি লওঁ বেছি নহয় অকণমানে উঘালিম আৰু গাইজ বেছি উঘালা নাই অকণমানে উঘালিলোঁ বেছিকৈ লগালেও খাই বেয়া লাগিব নহয় এতিয়া আমি এইটো ধুই পিনে ধুনীয়াকৈ গুচাই পিনে লগাই দিম মেগীটোত এতিয়া গাইজ আমি ধনিয়া পাতটো ইয়াত লগাই দিম বাছ ধনিয়া পাতটো এতিয়া লগাই পিনে অলপ ঘূৰাই দিম এতিয়া অলপ দেৰি ঢাকি থৈ দিম গাইজ কাঁহী এটা লৈ লওঁ অকণমান দেৰি ঢাকি থৈ দিম গাইজ থৈ দিয়ক এনেকৈ আৰু গাইজ ফাইনেলি আমি মেগী বনি হৈ গ'ল আমাৰ এতিয়া আমি গেছটো অফ কৰি দিওঁ আৰু গাইজ এতিয়া আমি দুপৰীয়া ভাতটো খাই দিওঁ ইয়াত আছে মেগী তাৰপিছত ৰাতিপুৱা চব্জি আৰু ভাত আছে আৰু গাইজ কমেণ্ট কৰি কৈ দিবচোন কোনে কোনে মেগী দি ভাত খায় কিন্তু মই মেগী দি ভাত খাওঁ দেই বহুত মজা লাগে খাব এবাৰ খাই চাব তেনেহ'লে মই ভাতটো খাই লওঁ গাইজ এতিয়া আমি ফিল্ডলৈ ফুটবল প্ৰেক্টিছ কৰিব গৈ আছোঁ এইটো মোৰ ফুটবলটো গাইজ মই ফুটবলটো পাম মাৰিম একদম পামেই নাই মানে আৰু মোৰ আজিৰ ফুটবল প্ৰেক্টিছটো অলপ দেখাব চেষ্টা কৰিম আৰু ভাল লাগিলে লাইক কৰিব আৰু গাইজ চাব পাৰে মোৰ ফুটবলটো একদম ফাটি গৈছে ফাইনেলি গাইজ আমি পামটো মাৰিলোঁ ডাইৰেক্ট ফিল্ডত লগ পাম বলক গাইজ ফাইনেলি আমি ফিল্ডলৈ পাই গ'লোঁ আৰু চাব পাৰে আমাৰ ফিল্ডটো আৰু চাব পাৰে কিমান ৰ'দ দিছে গাইজ আৰু এইটোৱে আমাৰ ফিল্ডটো হয় ইয়াতে মই সদায় প্ৰেক্টিছ কৰোঁ আৰু মই জোতাটো পিন্ধি মই ডাইৰেক্ট আজিৰ প্ৰেক্টিছটো দেখাম বলক গাইজ তো ফাইনেলি মই জোতাটো পিন্ধিলোহি আৰু গাইজ মই গাবিলাক অলপ গৰম কৰি লৈছোঁ তেনেহ'লে অনলি মোৰ প্ৰেক্টিছটোকে চাওক কি কয় গাইজ তো গাইজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব তেতিয়ালৈকে অন্য এটা ভিডিঅ' লগ পাম জয় অসম বাই বাই